যে আমাৰ কথাবিলাক শুনিব আৰু নিশ্চয়কৈ কিশোৰ দাসৰ মংগলৰ বাবে তেওঁৰ স্বাস্থ্যৰ বাবে তেওঁ যাতে আমাৰ মাজলৈ সুস্থ সবল বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো সকলোৱে ভালদৰে গম পায়ে চাগে যে কিশোৰ দাসৰ চিকিৎসাৰ বাবে বৰ্তমান বহু টকাৰ প্ৰয়োজন। কণ্ঠশিল্পীসকলে লগতে অভিনেতা অভিনেত্ৰী লগতে বহু লোকে সহায়ৰ হাত আগবঢ়াইছে আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাকাশ আৰু কুসুম কৈলাশে নিউজ লাইভৰ এটা শ্ব'ৰ জৰিয়তে কিশোৰ দাসৰ বেমাৰৰ বিষয়ে কিনো ক'লে চাওকচোন। শুনিব আৰু নিশ্চয়কৈ কিশোৰ দাসৰ মংগলৰ বাবে তেওঁৰ স্বাস্থ্যৰ বাবে তেওঁ যাতে আমাৰ মাজলৈ সুস্থ সবল ৰূপত ঘূৰি আহে তাৰ কাৰণে আপোনালোকেও সহায়ৰ হাত আগবঢ়াব আজিও আৰু সকলোকে অনুৰোধ জনাইছোঁ পুনৰবাৰ আপোনালোকে সহায় কৰক আৰু প্ৰাৰ্থনা জনাওক ভগৱানক যাতে কিশোৰ সোনকালে আমাৰ মাজত সুস্থ হৈ ঘূৰি আহে। কুসুম কি ক'ব আপুনি? হয় হয় ইতিমধ্যে এনেকুৱা এটা অনুষ্ঠান 2016 বৰ্ষতো হৈ গৈছে পাফুৰি হোৱাৰ বাবে আৰু তেতিয়াও সেই ৰাইজৰ অভূতপূৰ্ব আচলতে সঁহাৰি আছিলে আৰু এইবাৰো আশা কৰিছোঁ আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ সমগ্ৰ অসমবাসীয়ে অন্ততঃ কিছু বন্ধুসকল আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে সকলোবোৰ আপডেট পাই থাকিব।